আজি যিখন চিঠি হাতত তুলি লৈছোঁ এই চিঠিখন পঠিয়াইছে পূজা কাৰ্ডঙে আৰু তেওঁৰ নিজৰ ষ্টৰীৰ নাম দিছে তুমিয়েই মোৰ জীৱন। চ' আহক আজি শুনো পূজাৰ লাভ ষ্টৰী। পাহিবা, মোৰ ষ্টৰীৰ নাম তুমিয়েই মোৰ জীৱন। হাই পাহিবা, কি খবৰ আপোনাৰ? আপোনাৰ মাত শুনি বহুত ভাল লাগে, শুনিলে শুনি থাকিব মন যায়। বা আপোনাক লগ পোৱাৰ সপোন এটা আছে, নাজানো এইটো সপোন পূৰণ হ'বনে নাই। আৰু পাহিবা, আমাৰ ইয়াত FM নচলে, সেইকাৰণে ৰেড FM এছামিজ ইউটিউব চেনেলত আপোনাৰ ষ্টৰীবোৰ শুনো। আৰু জানা পাহিবা, মই ইউটিউবত বৈ যাবলৈ প্ৰথমতে আপোনাৰ ষ্টৰী লগাওঁ, তেতিয়া তাত বৈ বহুত ভাল লাগে। পাহিবা, মই কেতিয়াও চিঠি লিখি পোৱা নাই, কিবা ভুল হ'লে ক্ষমা কৰি দিব। আৰু বা মোৰ বানান বহুত ভুল হয়, পঢ়িব কষ্ট হ'লেও প্লিজ মোৰ ষ্টৰীটো শ্বেয়াৰ কৰিব। এতিয়া মোৰ ষ্টৰীলৈ আহোঁ। পাহিবা, মোৰ নাম পূজা কাৰ্ডং আৰু মোৰ ঘৰ গহপুৰত। মই ছয়দুৱাৰ কলেজত BA 6 ছেমিষ্টাৰত পঢ়ি আছোঁ। মোৰ বয়ফ্ৰেণ্ডৰ নাম নিপেন। আমাৰ ভালপোৱা আৰম্ভ হৈছিল 2016 চনৰ 24 জুনৰ পৰা। তেওঁক প্ৰথম লগ পাইছিলোঁ মই ক্লাছ 10ত থাকোঁতে। মই মেথছৰ টিউশ্যন কৰিছিলোঁ। তেতিয়া ছাৰৰ ঘৰ যাবলৈ নিপেনহঁতৰ গাঁওখন পাৰ হ'ব লগা হৈছিল। লগৰ 4-5জনৰ সৈতে তেওঁ সদায় দোকান এখনত কেৰম খেলিছিল, কিন্তু মই ইমানকৈ মন দিয়া নাছিলোঁ। চ' আজি আমি শুনি গৈ থাকিম পূজাৰ লাভ ষ্টৰী। আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড ৰেড FM বেজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড FMত চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ পূজাৰ লাভ ষ্টৰী তুমিয়েই মোৰ জীৱন। আগলৈ তেওঁ লিখিছে, এদিনৰ কথা, মই আৰু জোনমণি টিউশ্যন গৈ আছিলোঁ। সিহঁতৰ কেৰম খেলা দোকানখন পাৰ কৰোঁতে কোনোবাই মোক পিছফালৰ পৰা পূজা পূজা বুলি জোকাই আছিল। ঘূৰি চাই দেখিলোঁ সিহঁতৰ মাজৰ পৰা কোনোবা এজনে চিঞৰি আছিল। মোৰ বহুত লাজ লাগিছিল আৰু মোৰ বান্ধৱী জোনমণিক মই বহুত প্ৰশ্ন কৰিছিলোঁ, মোৰ নাম কেনেকৈ জানে, কি কথা? তাইও ক'লে, সঁচাকৈ তোৰ নাম কেনেকৈ গম পালেনো? পিছদিনাৰ পৰা তাৰ গ্ৰুপটো কেৰম খেলা এৰি দি আমি টিউশ্যন অহা যোৱাৰ সময়ত সদায় ৰাস্তাত থাকি কিবা কিবি গান গাই আমাক জোকাইছিল। আৰু কেতিয়াবা আমাৰ পিছে পিছে আহি মোৰ ঘৰলৈকেও আহিছিল। এদিন মই টিউশ্যন যাব নাপালোঁ, জোনমণি অকলেই গৈছিল। তেতিয়া তাইক সিহঁতে বোলে সুধিছিল মই কিয় অহা নাছিলোঁ। কাইলৈ আহিব ক'বলৈ কৈ পঠিয়াইছিল। সিহঁতক দেখি কেতিয়াবা ভালো লাগিছিল আৰু কেতিয়াবা খঙো উঠিছিল। চ' পূজা যিফালে টিউশ্যনলৈ যায় সেইখিনিতে এটা গ্ৰুপ আছিল আৰু তাতে আছিল নিপেন। অহা যোৱা কৰোঁতে জোকোৱা মেলা হৈছিল। আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ৱেলকাম বেক। শুনি আছে আপুনি ৰেড FM লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ পূজাৰ ষ্টৰী তুমিয়েই মোৰ জীৱন। আগলৈ তেওঁ লিখিছে, তেনেকৈ কেইদিনমান যোৱাৰ পাছত আমাৰ টিউশ্যন শেষ হ'ল। শেষ হোৱাৰ পিছত সিহঁতক পাহৰিয়ে গৈছিলোঁ। দুৰ্গা পূজাৰ সময় আহিল। আমাৰ ওচৰৰ গাঁও এখনত সাংস্কৃতিক সন্ধিয়া পাতিছিল। তাত বান্ধৱী কেইজনীৰ লগতে ময়ো গৈছিলোঁ। নিপেনহঁতৰ গ্ৰুপটো আহিছিল বুলি গম পোৱা নাছিলোঁ। লগৰ কেইজনীৰ লগত বহি নাচ চাই আছিলোঁ। পিছফালৰ পৰা মোৰ নাম লৈ কোনোবাই চিঞৰি আছিল। ঘূৰি চাই দেখিলোঁ নিপেনহঁতৰ গ্ৰুপটো আছিল। জানাবা, সিহঁতে আমাক শান্তিত চাব নিদিলে। পিছে ভালো লাগিছিল, বহুত দিনৰ মূৰত সিহঁতক দেখা পাইছিলোঁ। সেই ৰাতিটো তেনেকৈয়ে পাৰ হ'ল। লাহে লাহে আমাৰ মেট্ৰিক পৰীক্ষা আহি পাইছিল, সেইকাৰণে পঢ়াত ব্যস্ত হৈ গ'লোঁ। পৰীক্ষা দিলোঁ আৰু ৰিজাল্টটো ভাল হ'ল। ৰিজাল্ট দিয়াৰ দিনা মোৰ স্কুলৰ বান্ধৱী কৰোণাক ৰিজাল্টৰ কথা সুধিবলৈ ফোন কৰিছিলোঁ। তাইৰ ককায়েক এজনে ফোনটো ৰিচিভ কৰিলে আৰু মই ক'লোঁ কৰোণাক ফোনটো দিবলৈ। তেতিয়ালৈকে মই গম পোৱা নাছিলোঁ যে সেয়া অন্য কোনো নহয়, নিপেন কৰোণাৰ দাদা আছিল। নেক্সট দিনা মই আৰু কৰোণা স্কুল গ'লোঁ মাৰ্কশ্বিট ল'বলৈ। স্কুলৰ পৰাই মই তাইক ঘৰত গ'লোঁ। কৰোণাৰ মা আৰু মই কথা পাতি আছিলোঁ। তেতিয়া মই দেখিলোঁ নিপেন ৰুমত সোমাই আছিল। সি ইমানেই লাজ কৰিছিল মোক দেখি, সি লুকাই গ'ল। পাছত কৰোণাৰ পৰা গম পালোঁ নিপেন তাইৰ দাদা হয়। কলেজত এডমিশ্যন কৰিবলৈ ফৰ্ম ফিল আপ কৰিলেনে নাই সেইটো সুধিবলৈ মই কৰোণাক মেছেজ কৰিছিলোঁ। তেতিয়া নিপেনে ৰিপ্লাই কৰিছিল,
আৰু সেইদিনাৰ পৰাই আমি মেছেজত কথা পাতিব ধৰিলোঁ চ' যিজন ল'ৰাই পূজাক খুব বেছি জোকাইছিল সেইজন আকৌ পূজাৰে ফ্ৰেণ্ডৰ ককায়েক ওলালে এণ্ড চামহাও তেওঁলোকৰ কথা বতৰা আৰম্ভ হ'ল থ্ৰু মেছেজেছ চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড এফ এম বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ আমি লাভ ষ্টৰীত পূজাৰ ষ্টৰী তুমিয়ে মোৰ জীৱন আগলৈ তেওঁ লিখিছে লাহে লাহে আমি সকলো কথা শ্বেয়াৰ কৰা হ'লোঁ মই তাক লাহে লাহে ভাল পাবলৈ লৈছিলোঁ কিন্তু জানিব দিয়া নাছিলোঁ বেলেগ দিনৰ নিচিনা আমি এদিন মেছেজ কৰি আছিলোঁ তেতিয়া সি মোক ভাল পাওঁ বুলি ক'লে কিন্তু মই তাৰ ভাল পোৱাৰ প্ৰস্তাৱক সন্মতি দিয়া নাছিলোঁ কাৰণ আমাৰ কাষ্ট বেলেগ আছিল সি আছিল নেপালী আৰু মই মিচিং পাহিবা আমি আগতে যেনেকৈ কথা পাতিছিলোঁ তেনেকৈয়ে কথা পাতি থাকিলোঁ বহুত দিন 2016 চনৰ 24 জুনৰ দিনা সি মোক আকৌ মেছেজ কৰি আই লাভ ইউ বুলি ক'লে আৰু এইটো ক'লে যদি মই আজি একচেপ্ট নকৰোঁ তেতিয়াহ'লে মোক আৰু কেতিয়াও সি মেছেজ কৰি আমনি নকৰে তাৰ মেছেজটো চাই মোৰ বহুত ভয় লাগিছিল যদি সি মোৰ পৰা আঁতৰি যায় মই কেনেকৈ থাকিম তেওঁ আঁতৰি যোৱাৰ ভয়তেই ময়ো তেওঁক আই লাভ ইউ টু বুলি ক'লোঁ সেইদিনাৰ পৰা আমাৰ ভাল পোৱা আৰম্ভ হ'ল আমি মেছেজত বহুত কথা পাতিছিলোঁ কিন্তু ফোনত পতা নাছিলোঁ কাৰণ ঘৰত গম পাব বুলি ভয় লাগিছিল চ' হেৰুৱাৰ ভয়ত পূজাই নিপেনৰ প্ৰপ'জেল একচেপ্ট কৰিলে আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড ৰেড এফ এম বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি আমি শুনি আছোঁ পূজাৰ লাভ ষ্টৰী তুমিয়ে মোৰ জীৱন আগলৈ তেওঁ লিখিছে এদিন কি হ'ল জানাবা মই কলেজ গৈ আছিলোঁ লগৰ এজনীৰ লগত যেতিয়া বয়ফ্ৰেণ্ড হিচাপে প্ৰথমবাৰৰ বাবে নিপেনক ৰাস্তাত লগ পাইছিলোঁ ইমান যে লাজ লাগিছিল নহয় মুখেৰে একো শব্দ ওলোৱা নাছিল তথাপিও তাৰ ফালে নোচোৱাকৈয়ে ভালে আছেনে নাই বুলি সুধিলোঁ তাৰ পাছত বাইকৈ কলেজলৈ গ'লোঁ আমি মাজে সময়ে লগ কৰিছিলোঁ ভাল বেয়াৰ মাজত আমাৰ সম্পৰ্কটো 1 বছৰ সম্পূৰ্ণ হ'বলৈ মাজত 6টা দিন আছিল কিন্তু 2017 চনৰ 16 জুনত সি ভাৰতীয় সেনাত জইন কৰিবলৈ বানাৰসত যাবলগীয়া হ'ল সন্ধিয়া 5 মান বজাত সি ঘৰৰ পৰা ওলাই গাড়ীত উঠি মোক ফোন কৰিলে বা মই বহুত কান্দিলোঁ ফোনত কথা পাতি মোৰ বহুত দুখ লাগিছিল কাৰণ মোৰ পৰা ইমান দূৰত যোৱাটো মই সহ্য কৰিব পৰা নাছিলোঁ ট্ৰেইনিঙত জইন কৰাৰ পাছত আমি কথা পাতিব পোৱা নাছিলোঁ কেতিয়াবা 1 সপ্তাহ আৰু কেতিয়াবা 1 মাহৰ পাছত কথা পাতিব পাইছিলোঁ এইটো 10-15 মিনিটৰ কাৰণেহে মাত্ৰ কথা পাতিব পাইছিলোঁ যেতিয়া সি ফোন কৰে মই তেতিয়া কান্দি কওঁ মই আৰু এনেকৈ কথা পাতিব নোৱাৰোঁ কি কৰিম বা বেলেগ উপায়ো নাছিল সি মোক বহুত বুজায় আমি এতিয়া কষ্ট কৰিলে পাছত আমাৰ ভৱিষ্যত ভাল হ'ব কিন্তু মই সকলোবোৰ বুজিও নুবুজাৰ দৰে থাকিছিলোঁ পাহিবা আমি যিমান কথা নাপাতিলেও সিজনে আনজনক বহুত বিশ্বাস কৰিছিলোঁ চ' পূজা আৰু নিপেন ৰিলেশ্যনশ্বিপত সোমোৱাৰ পিছত নিপেন অফক'ৰ্ছ ডিফেন্সত জইন কৰিলে আৰু সেইটো কাৰণে তেওঁৰ বেনাৰসত যাবলগীয়া হ'ল আৰু আমি জানোৱেই ফ'ৰ্চ বা ডিফেন্সত কাম কৰিলে শ্বেডিউল কিমান টাইট হৈ পৰে ইট ইজ অল এবাউট ট্ৰেইনিং এণ্ড ডিচিপ্লিন তাৰ মাজতো তেওঁ সময় উলিয়াই পূজাক কিন্তু ফোন কৰিছে উইচ ইজ ভেৰি ভেৰি এপ্ৰিচিয়েবল পূজাও বেচেৰি সৰু ছোৱালী নুবুজে চ' যিমান পাৰে নিপেনেও বুজাইছে চ' এই বুজাবুজিটো থাকিবনে শুনি থাকক বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ পূজাৰ লাভ ষ্টৰী তুমিয়ে মোৰ জীৱন আগলৈ তেওঁ লিখিছে সেই ট্ৰেইনিং শেষ কৰি এমাহৰ ছুটীলৈ আহিছিল তেতিয়া আমাৰ সমান সুখী কোনো নাছিল চাগে কিন্তু মোৰ মায়ে আমাৰ সম্পৰ্কটোক একচেপ্ট কৰা নাছিল পাছত মই মাক বহুত বুজালোঁ যে নিপেন ভাল ল'ৰা হয় বেলেগৰ নিচিনা নহয় মোক বহুত মৰম কৰে ইমান কোৱাৰ পিছতহে মায়ে আমাৰ সম্পৰ্কটো সন্মতি দিলে খং অভিমানৰ মাজত আমাৰ ভালপোৱা 3 বছৰ সম্পূৰ্ণ কৰিলে এদিনৰ কথা আমাৰ কলেজত ইলেকশ্যন আছিল তেতিয়া মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ড প্ৰিয়া কলেজত বহি আছিলোঁ সেই সময়ত লগৰ ল'ৰা এজন ওচৰত আহি ক'লে মোৰ মোবাইলত বেলেঞ্চ শেষ হ'ল তোমাৰ মোবাইলটো অলপ দিবা নেকি লগৰ এটাক ফোন কৰিম
ময়ো লগৰ বুলি ভাবি দি দিলোঁ। সি অলপ দূৰত গৈ কথা পাতি আছিল। সেই সময়তে নিপেনে ফোন কৰিছিল। তেতিয়া সি ৰিচিভ কৰিলে। নিপেনে কোন বুলি সোধোতে সি ধেমালিতে মই পূজাৰ বয়ফ্ৰেণ্ড বুলি ক'লে। আৰু সেই কথাটো নিপেনে সহ্য কৰিব নোৱাৰিলে আৰু ফোনত আমাৰ তৰ্কাতৰ্কি হ'ল। ধেমালি পাইছোঁ মই ক'লোৱে দেখোন। মই ইয়াত আছোঁ, ইমান দূৰত আছোঁ। প্ৰথম কথা হ'ল চিন্তাত থাকোঁ। কি থাৰ্ড ক্লাছ কথা ক'ব আছে মোৰ বয়ফ্ৰেণ্ড হয়, কি হ'ল তাৰমানে? উফ, সি ধেমালি সাহস কেনেকৈ পালোঁ? তুমি লুকুৱাই দিছা চাগে মোৰ কথা। ক'বলৈ লাজ লাগে নি এইটো কোৱা তোমাৰ মোৰ কথা মানুহকে চিনাকি দিবলৈ? কিয় তেনেকৈ কৈছা? নাম্বাৰটো কি বুলি ছেভ আছে? সি দেখিছে, কিয় ক'ব সি তেনেকৈ? ডিছৰেচপেক্ট কৰিছে ন? সি ধেমালি কৰিছে। অভদ্ৰ নেকি? মই তেতিয়াহ'লে যদি আজি তাৰ জেগাত মই যদি ক'লোহেঁতেন কাৰোবাক মই আমুকৰ বয়ফ্ৰেণ্ড বুলি, তোমাৰ কেনেকুৱা লাগিলে শুনি? তেতিয়া বেয়া লাগিল। ফোন থোৱা প্লিজ। পাহিবা মোৰ কন্দাৰ বাহিৰে আৰু একো উপায় নাছিলে। মই বহুত কান্দিলোঁ। ৰাতিপুৱা সি মোক ফোন কৰি চৰি বুলি ক'লে। ময়ো তাক চৰি বুলি ক'লোঁ। সি মোৰ কাৰণে বহুত দুখ পালে, মই বুজি পাইছোঁ পাহিবা। চ' মই তাক বহুত চৰি ক'লোঁ। সেইদিনাৰ পৰা আমাৰ মাজত বহুত মৰম বাঢ়িলে। কেতিয়াবা কি হয় জানে, এটা সৰু মিছআণ্ডাৰষ্টেণ্ডিঙে ডাঙৰ কাজিয়া এখন লগাই দিয়ে হয়, কিন্তু যেতিয়া ভাল পোৱাটো থাকে ন, সেই কাজিয়াটোৱে কিন্তু আকৌ ৰিলেশ্যনশ্বিপটো দুগুণ ষ্ট্ৰংহে কৰি দিয়ে। কেতিয়াবা কিন্তু তেনেকুৱা হয়। চব ক্ষেত্ৰতে নহয়, কেতিয়াবা হয়। এটা সৰু কাজিয়া বা এটা ডাঙৰ কাজিয়াই কিন্তু আপোনাৰ ৰিলেশ্যনশ্বিপটোক ইমান ষ্ট্ৰং কৰি দিয়ে নহয়, বহুত ফাষ্ট ফৰৱাৰ্ড হৈ যায় এটা ৰিলেশ্যনশ্বিপ। চ' এনিৱে, আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে। Superhits 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি, আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ পূজাৰ লাভ ষ্টৰী, তুমিয়ে মোৰ জীৱন। আগলৈ তেওঁ লিখিছে, সি কেতিয়াবা 6-7 মাহৰ মূৰত ছুটীত আহে। আমি বহুত ফুৰিব যাওঁ। আৰু পাহিবা, এদিন কি হ'ল জানা? আমাৰ ওচৰৰ মিছামাৰী চেণ্টাৰত ৰাসলীলা পাতিছিল। তাত মই, নিপেন, মোৰ বান্ধৱী ৰশ্মিতা আৰু তাইৰ বয়ফ্ৰেণ্ড আমি একেলগে চাবলৈ গৈছিলোঁ। কিন্তু তাত গৈ গম পালোঁ বুৰৈ বাগানত ডাঙৰকৈ মেলা পাতিছে। আমি ঘৰত কাকো নোকোৱাকৈ মেলা চাব গ'লোঁ। আমি তাত গৈ বহুত ফূৰ্তি কৰিলোঁ আৰু অলপ সময় থাকি ৰাস চাব আহিলোঁ। আজিও এইবোৰ কথা মনত পৰিলে বহুত হাঁহি উঠে। 2020 চনৰ জুন মাহত সি ছুটীত আহিছিল, কিন্তু কৰোণা ভাইৰাছৰ কাৰণে 14 দিন কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছিল। সেইকাৰণে আমি লগ কৰিব পৰা নাছিলোঁ। তেওঁৰ কোৱাৰেণ্টাইন শেষ হোৱাৰ পিছত মোক ঘৰত লগ কৰিব আহিছিল। মোৰ কিমান ভাল লাগিছিল সেইটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। আগষ্টৰ 23 তাৰিখ সি আৰু মই কিবা কামত চেণ্টাৰ গৈছিলোঁ। তাৰ পৰা বাহিৰে বাহিৰে সি মোক ঘৰত এৰিব আহিছিল। অলপ সময় আমাৰ ঘৰত বহি সি ঘৰলৈ বুলি ওলালে। কিন্তু অলপ পিছত গাঁৱৰে খুৰী এজনী দৌৰি আহি মোক ক'লে, পূজা, তোমাৰ ঘৰত যে ল'ৰা এজন স্কুটি লৈ আহিছিলে নহয়, তাৰ এক্সিডেণ্ট হ'ল। কথাটো শুনি মই একো ক'ব নোৱাৰিলোঁ, বা কেনেকৈ তাৰ ওচৰত গৈ পালোঁ গমেই নাপালোঁ। তাক দেখি ইমান যে ভয় লাগিছিল নহয়, বহুত কান্দিলোঁ। আমাৰ ঘৰলৈ তাক যেনে তেনে লৈ আনিলোঁ আৰু তাৰ ঘৰত কান্দি কান্দি ফোন কৰি কথাখিনি জনালোঁ। তাক হস্পিটেলত লৈ যাবলৈ গাড়ী মাতি পঠিয়ালোঁ আৰু সেইটো সময়ত তাৰ ঘৰৰ মানুহ আৰু লগৰবোৰো আহি পালে। দাদা আৰু খুৰাহঁতে হস্পিটেলত লৈ গ'ল। সন্ধিয়া কৰোণাক মই ফোন কৰি নিপেনৰ খবৰ সুধিলোঁ। তাই ক'লে ডাক্তৰে চাই আছে, পাছত গম পালে তোমাক ক'ম। ৰাতি নিপেনে মোক ফোন কৰিলে আৰু ক'লে, হ'ব, এতিয়া ইমান চিন্তা কৰি থাকিব নালাগে। হ'ব, শুৱাত দুখ পাইছ, ভাঙিছে বুলি হ'ব এতিয়া আছোঁ ন, মই ইয়াতে থাকিম। একেবাৰে ঠিক হৈহে মই যাম। 3 মাহমান ছুটি পাইছোঁ, 3 মাহমান ট্ৰেইনিং, তাৰ পাছতে হ'ব। তুমি এনেই কান্দি থাকিলে মোৰ ইয়াত আৰু বেয়া লাগিব। সাহস দিয়া, ভালকৈ থাকিবা। তুমি আহিবা লগ কৰিবলৈ কাইলৈ। ঠিক আছে, হ'ব, তোমালোকে শুই যোৱা এতিয়া। তাৰ পিছদিনাখন মই তাৰ ঘৰত গৈ তাক লগ কৰি আহিলোঁ। আনফৰ্চুনেটলি এটা এক্সিডেণ্ট ফেচ কৰিবলগীয়া হ'ল নিপেন। এনিৱে, চিঠিখনৰ আমি অন্তিম পৰ্যায়লৈ আহি পাইছোঁহি। শেষত আৰু কিছু কথা লিখিছে, শ্বেয়াৰ কৰিম। ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে। ৱেলকাম বেক। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী, আৰু মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ পূজাৰ ষ্টৰী, তুমিয়ে মোৰ জীৱন।
শেষত তেওঁ লিখিছে, 1 মাহমানৰ পাছত অলপ ভাল হৈ ইউনিটত আকৌ জইন কৰিব গ'ল সি। 3-4 মাহৰ পাছত ভালকে ভাল হৈ অলপকৈ কাম কৰিব পৰা হ'ল বুলি কৈছিল। এতিয়া হাতখনত একো প্ৰব্লেম নাই বোলে। এইটো এটা কথা শুনি বৰ ভাল লাগিল। পাহিবা, আমাৰ ভালপোৱা এতিয়া 6 বছৰ চলি আছে। আমি সৰু সৰু কথাত বহুত কাজিয়া কৰোঁ, কিন্তু খংটো বেছি সময় নাথাকে। অলপ সময় কথা নপতাকে থাকি আকৌ ফোন কৰি ইজনে আনজনক চৰি বুলি কওঁ। আৰু এদিন কাজিয়া নকৰিলে কওঁ, আজি দেখোন আমি কাজিয়া কৰা নাইও। পাহিবা, 2022 চনৰ শেষৰ ফালে আমি বিয়াত বহিম বুলি ভাবিছোঁ। বা আপুনি আমাক আশীৰ্বাদ কৰিব যাতে আমি সোনকালে এক হ'ব পাৰোঁ। পাহিবা, আপুনি নিপেনক ক'বচোন বেছি খং নকৰিবলৈ। আপোনাৰ জৰিয়তে মই ইয়াকে ক'ব বিচাৰোঁ, মই তোমাক বহুত ভাল পাওঁ জানো। এয়া আছিল মোৰ লাভ ষ্টৰী পাহিবা। শেষত আপোনালৈ থেংক ইউ ছ' মাছ ইমান ধুনীয়া অনুষ্ঠান আমাক আগবঢ়োৱাৰ কাৰণে। ইটি আপোনাৰ মৰমৰ ভণ্টি পূজা। ৱেল, থেংক ইউ ছ' মাছ পূজা, তুমি তোমাৰ লাভ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিলা। আশা কৰোঁ তোমালোকৰ সোনকালে বিয়া হওক, দুয়োটাৰে মৰম ভালপোৱা সন্মান এনেদৰেই থাকক। আৰু ছেফটি পাৰপাছ আৰু পাৰ্চনেল ছেফটিৰ বাবে আমি তোমাৰ পাৰ্টনাৰৰ নাম সলনি কৰি দিছোঁ। চ' দুয়োকে অল দ্য বেষ্ট থাকিলে। আৰু 2022ৰ শেষত বিয়া হ'ব বুলি কৈছা মানে এইটো বছৰেই, গতিকে বিয়াত নিমন্ত্ৰণ দিবা বুলি আশা কৰিলোঁ। উইচ ইউ অল দ্য বেষ্ট এণ্ড অল দ্য হেপিনেছ ইন লাইফ। ৱেল, আকৌ লগ পাম এটি নতুন লাভ ষ্টৰীৰ সৈতে। আনটিল দেন, টু ফল ইন লাভ ইটছ আ গ্ৰেট ফিলিং। ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ, আই লাভ ইউ। ৰেড FM बजाते रहो।